খুবেই আজি ভাল লাগিলে আপোনাৰ ওদালগুৰিত আহি পেলাই আৰু আমাৰ নুনিয়া ছাত্ৰ যিটো আছে ষ্টুডেণ্ট বডিবিলাক আমি ৰাজ্যাত্মক নুনিয়া সংযোগ সংঘ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইটো সংগঠন হয় আৰু আমি অসমৰ বিভিন্ন জিলাত আমি এই নুনিয়া ষ্টুডেণ্ট ফ্ৰেচাৰ্ছ মিটটো আমি অৰ্গেনাইজ কৰি আছোঁ। ইয়াৰ মেইন মটো হ'ল আমাৰ সমাজৰ পৰা আগবঢ়া ল'ৰা ছোৱালীখিনিক তেওঁলোকক এনকাৰেজমেণ্ট কৰিবৰ কাৰণে আৰু তেওঁলোকক ভৱিষ্যত শুভকামনা দি আগবাঢ়িবলৈ আৰু লগত যিহেতু বিটিআৰ ৰিজনত আছে তেওঁলোকে বিটিআৰ ৰিজনতো তেওঁলোকৰ আমাৰ নিজৰ বিকাশ কৰাৰ লগে লগে ইয়াৰ ভাষা সংস্কৃতি লৈ পেলাইও ভাতৃত্ব এটা বনাই ৰাখিবলৈ আমি নিউ জেনেৰেশ্যনক আমি আহ্বান কৰোঁ বা আমি নিজৰ গেট টুগেডাৰত এইটো বুজাওঁ কথাটো। ভাতৃত্ববোধ হিচাপে অসমত বহুত জাতিৰ ভাতৃত্ববোধ আছে, কিন্তু অসমৰ যিটো নুনীয়া গোষ্ঠী সেই নুনীয়া গোষ্ঠীটোক সেও প্ৰতিপন্ন কৰা দেখা গৈছে অসমত। কি ক'ব এইটো মানে নুনীয়া সমাজত কি ক'লে আৰু নুনীয়া সমাজৰ যিটো যেনেকুৱা মানে সাংস্কৃতিবিলাক মানে উচ্চ খাপত যাব লাগিছিলে, কিন্তু এইখিনি যোৱা নাই এতিয়ালৈকে। এইটো হয়, আপুনি ঠিক কৈছে। চাওক আমাৰ মানুহ খেতি কৰা মানুহ হয়। প্ৰথমতে তেওঁলোকে খেতি কৰাত আমাৰ পঢ়া লিখা নাই। যিহেতু চাওক যিকোনো ছ'চাইটিত সমাজত পঢ়া লিখা যেতিয়া আগবাঢ়িব নহয় তেতিয়া সমাজটো অলপমান আগবাঢ়ে আৰু আগৰৰ পৰা আজিৰ ডেটত মই কৈছোঁ আমাৰ সমাজ অলপমান আগবাঢ়িছে আৰু সেইটোতে হেল্প কৰি আছে আমাৰ RNS মানে ৰাজ্যাত্মক নুনিয়া সংযোগ সংঘে। তেওঁলোকক মাতি আমাৰ ডিষ্ট্ৰিক্ট ইউনিট বনালোঁ। ডিষ্ট্ৰিক্ট ইউনিট বনাই পেলাই আমি প্ৰত্যেক গাঁৱে গাঁৱে আমি কমিটি বনাই যে আহক আপোনালোকে একজুট হওক আৰু সমাজক আগবাঢ়িবৰ কাৰণে আপোনালোকে আহক। এই কামটো আমি কৰি আছোঁ আৰু লাহে লাহে আৰু বিশ্বাস আছে যে আগন্তুক আৰু 5-10 বছৰৰ ভিতৰত আমাৰ সমাজখন আৰু আগবাঢ়িব, অসমখনো লৈ যাব লগত নিজৰ জাতি সংস্কৃতিও লৈ যাব। অসম আৰু বিটিআৰৰ কাৰণে নুনীয়া গোষ্ঠীৰ কেনেকুৱা অৱদানটো আছে আগন্তুক দিনবিলাকত কেনেকুৱা আমাৰ সমাজৰ ভাষা সংস্কৃতি লৈ লগতে ইয়াৰ ভাষা সংস্কৃতি আৰু অৰ্থনৈতিক গোটেই লৈ পেলাই আমি আগবাঢ়িব লাগিব। কিয় অকল এটা লৈ পেলাই আপুনি চলিলে ইণ্ডিভিজুৱেলি ব্যক্তিগত হিচাপে আপুনি আগবাঢ়িব, কিন্তু এই যে হ'ল ছ'চাইটি হিচাপে যদি আপুনি আগবাঢ়িব বিচাৰে নিশ্চয় বিটিআৰ লগত আৰু বড়ো ভাইসকল ইয়াত যিমান বিটিআৰৰ ৰিজনত মানুহ আছে চবক লৈ গৈছোঁ। মই নিজৰ ভাষণতো মই ক'লোঁ যে নিজৰ মাতৃভাষা আমাৰ ভোজপুৰী হয়। ভোজপুৰীৰ লগতো আমি ইয়াৰ যিটো লোকেল স্থানীয় ভাষা বড়ো ভাষা আৰু ইয়াৰ সংস্কৃতিটো লোৱাটো আমাৰ কৰ্তব্যতা হয়। সাংস্কৃতিক আৰু শিক্ষা ক্ষেত্ৰত আপোনালোকৰ ভাষা কেনেকুৱা প্ৰভাৱ পৰিবৰ কাৰণে আপোনালোকে চাওক মই খুব ভাল পাইছোঁ এইটো প্ৰশ্ন কৰাৰ কাৰণে। ভাষা আৰু সংস্কৃতি চাওক এইটো যদি আপোনাৰ যদি নাইকিয়া হৈ যায় আপোনাৰ পৰিচয় নাইকিয়া হৈ যাব, ৰাইট হয় নে নহয়? গতিকে আমাৰো ভাষাটো জীয়াই থাকক আমি কামনা কৰোঁ আৰু লগতে বিটিআৰত যিহেতু বড়োসকল ভাই জনগোষ্ঠীৰ ভাষাটো হয় তেওঁলোকৰো বস্তু আমাৰ লগত আমি লৈ যোৱাটো আমি এটা নিশ্চয় মানে কৰ্তব্য আমি ভাবোঁ আৰু এইটো লৈ যাম। ষ্টুডেণ্ট আমাৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীত আছে তেওঁলোকক আমি মঞ্চ দিওঁ। আজি আমি ভাষণ দিব নাহোঁ, তেওঁলোকক মাতি তেখেতক সম্বৰ্ধনা দিওঁ। তেওঁলোকক ধৰক কিবা প্ৰতিভা থাকে, কিছুমানে গান গাব ভাল পায়, কিছুমানে ডান্স কৰি ভাল পায়, কিছুমানে জকিং কৰি ভাল পায়। এই মঞ্চ দি পেলাই আমি কওঁ যে সমাজত যে চলিব লাগে যে কেনেকৈ চলিব লাগিব, অকল পঢ়া লিখা কৰিলেতো নহ'ব না। সমাজত চলিবৰ কাৰণে আপুনি এটা ষ্টেজ লাগিব আৰু সেই ষ্টেজটো আমি RNS কৰি আছে। তাৰপিছত ইয়াৰ এটা কুৱেশ্যন আছে, তেনেক্ষেত্ৰত কি ক'ব? নাই আপুনি এইটো কোৱাটো ঠিক। আমাৰ ভোজপুৰী সংখ্যাটো ভালেমান আছে, 25 লাখ এপ্ৰক্স আমি আছোঁ। তাত আমাৰ নুনীয়াও আছে আৰু আমাৰ ভোজপুৰী ভাষা কৰি সমাজ আছে, যাদৱ সমাজ আছে। এই যে হ'ল আমি 25 লাখ আমি বসবাস কৰোঁ, কিন্তু আমি ইয়াত 3 পাৰ্টত আমি বিভাজন হৈ আছোঁ। যেনেকৈ বাৰাক ভেলীত আমি য'ত আছোঁ তাত আমাৰ মানুহ কি কৰিছে বাংলা এডপ্ট কৰি লৈছে, ঠিক আছে। তাৰপিছত আপাৰ আছামত আপুনি যদি চায় তাত আপোনাৰ অসমীয়া লৈ লৈছে, ঠিক আছে। অকল এই মিডিল পাৰ্ট যিটো আছাম তাত আমাৰ কালচাৰটো অলপমান দেখা পায় আৰু আমাৰ ইয়াত বিটিআৰতো দেখিছোঁ যে কিছুমান মানুহে মোহনে ৰাতি আহিলোঁ হোটেলত তেওঁ বড়ো ভাষাত মানে তেওঁ ৱেটাৰক ক'লে যে খোলা, এইটো খুব ভাল লাগিলে। ঠিক তেনেকৈ আমি চেষ্টা কৰি আছোঁ ভাষাটো লৈ আমাৰ নিজৰতো প্ৰচাৰ কৰাটো আমাৰ কৰ্তব্য লাগিছে। আজি যেনেকৈ আমি নুনীয়া মানে সমাজৰ পৰা বহুত ছাত্ৰ ছাত্ৰীক মাতি আনিছোঁ ইয়াতে একগোট হৈ সকলোৱে নিজৰ মানে মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ বা আগলৈ আমি নতুন প্ৰজন্মক কি শিক্ষা দিম বা কি এডভাইচ দিম যে তেওঁলোকে নিজৰ মানে জাতিটোৰ কাৰণে বা নিজৰ মানে কালচাৰটোক কেনেকৈ জীয়াই ৰাখিব লাগে সকলোৱে সহযোগ কৰিছে, বহুতে ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই নেশ্যনেল কমিটিৰ দাদা
ধৰ্মেন্দ্ৰ চৌহান তেখেতে আমাক গাইড কৰিছে আৰু বিচাৰোঁ যে তেওঁ আগলৈ আমাক গাইড কৰক। আমি য়াং জেনেৰেশ্যনখিনিয়ে নেশ্যনেল লেভেলৰ পৰা ইণ্টাৰনেশ্যনেল লেভেললৈ আমাৰ মানে সম্প্ৰদায়টোক জীয়াই ৰাখিব পাৰোঁ, নিজৰ কালচাৰটোক জীয়াই ৰাখিব পাৰোঁ। যেনেকৈ অসমীয়া সমাজত আমি জীয়াই আছোঁ, নিজকে অসমীয়া বুলি পৰিচয় দিওঁ, তাৰ মাজতেও আমি নিজকে ভোজপুৰী বা ননীয়া সমাজৰ পৰা আহিছোঁ বুলি পৰিচয় দিবলৈ যাতে আমি লাজ নাপাওঁ বা আমাক মানে সকলোৱে যাতে নেগলেক্ট নকৰে, যাতে যে এওঁলোক বিহাৰী হয় বা ননীয়া সমাজৰ হয়, আমিও যাতে সমাজৰ লগত একেলগে খোজ কাঢ়িব পাৰোঁ, একেলগে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ। এইখিনিয়ে ক'ব বিচাৰিছোঁ। ধন্যবাদ। भोजपुरी का हमारा जो नोनिया समाज का ये संगठित प्रोग्राम हुआ, इसके लिए मैं बहुत बहुत आभारी हूँ कि हमारे भोजपुरी समाज ने ये संगठित किया है और हम इसे इंटरनेशनल लेवल तक लेके जाएंगे। हम एक नवा अभी हम यंग पर्सन है, हम लोग ही लेकर जा सकते हैं इसको। बड़े बुजुर्ग हमें रास्ता दिखा रहे हैं कि हमें अपना कल्चरल आगे लेकर जाना है, तो हम पूरा अपनी कोशिश करेंगे कि हम अपने कल्चरल को आगे लेके जा सकें और अपने भोजपुरी मातृभाषा को यूनिटी दिला सकते हैं और सब हम यूनिटी में काम करना चाहते हैं। धन्यवाद। ये उदालपुर में पहली बार के लिए कितने छात्र? यहाँ पे हमारे लगभग 1000 छात्र उपस्थित हैं और हम लोग सब यूनिटी है और यूनिटी बन के काम करेंगे कि हम अपने भोजपुरी मातृभाषा को आगे लेके जा सकें। আমাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মাননীয় শ্ৰীযুত ধৰ্মেন্দ্ৰ চৌহান ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। লগতে হোজাই কাৰ্বি আংলঙৰ পৰাও আমাৰ অতিথি আহিছে, কোকৰাঝাৰ জিলাৰ পৰা আমাৰ অতিথি আহিছে। আজি আমি ওদালগুৰিত প্ৰথমবাৰৰ বাবে নুনীয়া ষ্টুডেণ্ট ফ্ৰেচাৰ্ছ উইক মাতিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যি ৰাইজ আছে তেওঁলোকৰ সহায়তা আমি পালোঁ। আমাৰ স্কুলৰ ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল ছাৰ লগতে ভাইচ প্ৰিন্সিপাল ছাৰো আমাক খুব সহায় কৰিলে আৰু স্থানীয় আমাৰ যি বাকী দলৰ সংগঠন লোকবিলাক আছে তেওঁলোকে আমাক বহুত সহায় আগবঢ়াইছে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আৰু আগন্তুক দিনতো আমি এনেকুৱা কৰিব পাৰিম বুলি আমি আশাবাদী। বিটিয়াৰ এখন ফুলনিৰ দৰে, ঠিক তেনেকুৱা সকলো জাতিৰে বসতিপূৰ্ণ। হয়, অসমত বা আমাৰ এই বিটিয়াৰ ৰিজনত আমাৰ বহুত সংখ্যক ক'বলৈ জানে ভুল হ'ব, খুব কম সংখ্যক আমাৰ নুনীয়া সম্প্ৰদায়ৰ মানুহ আছে। তেওঁলোকে শিক্ষা অৰ্থনৈতিকভাৱে বহুত দুৰ্বল। চৰকাৰে ইয়াৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিব লাগে, কাৰণ এটা অসমটোক উন্নতি কৰিব গ'লে গোটেই জাতি জনগোষ্ঠীক লগত লৈ আগুৱাব লাগিব। এটা জনগোষ্ঠীক এৰি ফালে যদি অসমটোক পৰিৱৰ্তন বিচাৰে তেতিয়াহ'লে সেইটো সম্ভৱ নহ'ব। গতিকে আমি এই অসমীয়া জাতিৰ এটা অংগ, এই বড়ো ভূমিৰে আমি পুত্ৰ, গতিকে আমাক আঁকোৱালি লয় বা আমি এই আমাৰ যি অসম বা বিটিয়াৰ ৰিজনৰ মানুহখিনিৰ লগত যি সংস্কৃতি আছে, ভাষা আছে, তাক আমি আঁকোৱালি লৈছোঁ। কিছুমানে দেখা গৈছে মেক্সিমামে আমাৰ ল'ৰা ছোৱালীবিলাক অসমীয়া মিডিয়ামত পঢ়ে, তাৰপিছত তাৰে 2-4% বড়ো মিডিয়ামতো পঢ়ে। গতিকে আমি ইয়াৰ যি সংস্কৃতি ভাষাক আঁকোৱালি লৈছোঁ আৰু ইয়াৰে মানে স্থায়ী বাসিন্দা হিচাপে হৈ পৰিছোঁ। আজি বহুত দিন আগৰ পৰাই যিহেতু আমাৰ পূৰ্বপুৰুষ ইয়াতে বাস কৰিছে, গতিকে আমি নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰোঁ আৰু বিটিয়াৰত থাকি আমি খুব সুখ শান্তি পাইছোঁ আৰু ইয়াতে বৰ্তমান চৰকাৰে আমাক বহুত সহায় সুযোগ আগবঢ়াইছে, কিন্তু আৰু অলপ আগবঢ়ালে আমি বেছি ভাল পাম।